তেওঁ ক'ব নোৱাৰে, কথা ক'ব নোৱাৰে আৰু শুনাও নাপায়, কিন্তু তাৰ পিছতো ইমান ধুনীয়াকৈ তাৰ টেলেণ্ট, সেই টেলেণ্টটো সকলোৱে জানিব লাগে। মোৰ ফালৰ পৰা আহি মই যিমানখিনি পাৰোঁ এটা তেওঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, যাতে সেনেকুৱা টেলেণ্ট, সেনেকুৱা আৰ্ট আৰু সেনেকুৱা আৰ্টিষ্টক বচাই ৰাখিবলৈ আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ চেষ্টা চলাইছোঁ। আৰু আহি থাকোঁতে এটা দাদা কেইজনমানক লগ পালোঁ, সকলোৱে ক'লে আহা মানে কেনেকৈ লৈ বুলি গম পালোঁ। তো দেখিছে আপোনালোকে নিশ্চয় আজি মোৰ লগত কোন আছে, আজি বহুত লাকি দেখিছে। আজি আমাৰ নেক্সট লেভেল আমাৰ বিকাশ দাক আমি লগ পালোঁ। দেখিছে বহুত ভাল লাগিল বিকাশ দাক লগ পাই। আৰু কেতিয়াও ভবা নাছিলোঁ বিকাশ দাক এনেকৈ ওচৰৰ পৰা লগ পাম। তো আজি ফাইনেলি বিকাশ দাক লগ পালোঁ। বিকাশ দাক লগ পাই বহুতে মানে সুখী হৈছোঁ। মানে বিকাশ দাক ইমান দিনে ভিডিঅ'ত দেখি আছিলোঁ, ইমান মোবাইলত চাই আছিলোঁ। তো আজি ফাইনেলি বিকাশ দাক মানে মুখামুখিকৈ লগ পালোঁ। নিশ্চয় ভাল লাগিল বহুত। আৰু আজি আহিছিলোঁ মই আজি ফুটবল খেল চাবলৈ। আজি দুৱাপাৰাত এখন ফুটবল খেল চলি আছিলে। তো সেই ফুটবল খেলৰ মাজতে আজি হঠাৎ বিকাশ দাক নেক্সট লেভেল তেখেতৰ গাড়ী দেখিলোঁ। তো গাড়ী দেখি পেলাই দেখিলোঁ বিকাশ দাৰ নেক্সট লেভেল গাড়ী। তো গাড়ী দেখিলে গম পোৱা যায়। তো এনেকৈ বিকাশ দাক লগ কৰিলোঁ, লগ কৰি পেলাই বিকাশ দাক কথা চথা পাতিলোঁ। আৰু আমাৰ মাজত আজি ইমান ডাঙৰ এটা ইউটিউবাৰ আহি উপস্থিত হৈছে। তো যদি সম্বোধন যদি এটা ফুলাম গামোচাৰে তেখেতক মানে সম্বোধনা জনোৱা নহয়, তো কেনেকুৱা কথা হ'ব। তো মই এনেকৈ সম্বোধনা জনোৱাই আছোঁ দেখিছে। আৰু তাৰ লগত আছে দুজনমান আহিছে। তো দুজনমান সিহঁতেও মানে সম্বোধনা জনোৱা হৈছে সিহঁতক। আৰু বিকাশ দাক দুই এষাৰ ক'বলৈ মাইক্ৰফোনটো তেখেতক আগবঢ়াই দিয়া হ'ল। তেওঁ ক'ব নোৱাৰে, কথা ক'ব নোৱাৰে আৰু শুনাও নাপায়, কিন্তু তাৰ পিছতো ইমান ধুনীয়াকৈ তাৰ টেলেণ্ট, সেই টেলেণ্টটো সকলোৱে জানিব লাগে। মোৰ ফালৰ পৰা আহি মই যিমানখিনি পাৰোঁ এটা তেওঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, যাতে সেনেকুৱা টেলেণ্ট, সেনেকুৱা আৰ্ট আৰু সেনেকুৱা আৰ্টিষ্টক বচাই ৰাখিবলৈ আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ চেষ্টা চলাইছোঁ। আৰু আহি থাকোঁতে এটা দাদা কেইজনমানক লগ পালোঁ, সকলোৱে ক'লে আহা মানে কেনেকৈ লৈ বুলি গম পালোঁ, কথা পাতিলোঁ। তেওঁ সকলোৱে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, যিসকলে খেলি আছে আৰু যিসকলে পাৰ্টিচিপেট কৰিছে। বহুত বেছি ধন্যবাদ জনালোঁ গোটেই কমিটিক, যিসকলে এই খেলখন অৰ্গেনাইজ কৰিছে। ধন্যবাদ।